हेलो एवरीवन কি খবৰ আপোনালোকৰ আজি ভাবিলো আমাৰ ঘৰতে খানা এটা খাম বুলি ভাবিলো গতিকে আমাৰ ঘৰতে মানে হাঁহ এটা আছিলে হাঁহটোকে ধৰি পিনি তাক মাৰিবলৈ লৈ আহিলো আৰু এয়া দেখিছেনে মৰি গল হাঁহটো আৰু আমাৰ ইয়া জিৱে হুদি আছে হাঁহটো কেনেকৈ মৰিলে আৰু কি কম আৰু সৰু ল'ৰা যে মানে কৈ শেষ কৰিব নোৱাৰি আৰু হাঁহটো মৰাৰ পিছত এয়া গুচাবলৈ লাগি গ'ল গুচাই আছে আৰু গুচাই শেষ হোৱাৰ পিছত মাংসখিনি মানে মাংস কাটিব লাগি গ'ল আৰু মাংস এয়া কাটি আছে আমাৰ পাপায়ে মাংসখিনি কটা শেষ হোৱা পিছত আমি মানে যি লাগে মাংসৰ কাৰণে সেইখিনি ৰেডি কৰি ল'লোঁ এয়া দেখিছেনে আৰু এয়া মাংস কাটি হৈ গ'ল আমাৰ মাংস কাটি শেষ হোৱাৰ পিছত বনাই হ'ল আৰু মাংসটো বনাই আছে আৰু আমাৰ ঘৰলৈ আলহী আহিছে খাবলৈ বহি আছে আৰু এয়া মাংসতে হালধি মছলা যি লাগে দি দিলোঁ আৰু লগতে এইফালে আমাৰ পাপাই পিঁয়াজ দি দিলে আৰু এই মাহঁতে ৰেডি কৰি আছে পিঁয়াজ কাটি আছে যিহেতু গৰম বহুত এতিয়া ঠাণ্ডা পানী খাম এয়া উলিয়াই লৈছোঁ আৰু ফ্ৰিজৰ পৰা তাৰপিছত মাংসখিনি দি দিলে এয়া মাংসখিনি ভাজি আছে এয়া আমাৰ পাপাই বনাই আছে আমাৰ পাপাই কিন্তু বহুত টেষ্টি বনাই দেই গাইছ কি ক'ম আৰু সেইকাৰণে মানে চবেই পাপাকে বনাব দিছে আৰু এয়া মাংস লৰাই আছে আৰু লৰাই শেষ হোৱাৰ পিছত অলপ ঢাকোন দিয়াৰ পিছত এয়া চাওক ৰিজাল্টটো মানে অলপ হৈছেগৈ আৰু তাৰপিছত এয়া মাংসত আলু দি দিলে আলু অলপ দি লৰাই দিলে আৰু এয়া আমাৰ ৰাইজে চাওক মাংস চাই আছে কেতিয়া হ'ব আৰু আমাৰ এইফালে কুকুৰটো মাংস গোন্ধ পালে ওচৰলৈ আহি আছে দেই ৰাইজ আৰু এইফালে আমাৰ মাংস উতলি আছে পানী দি দিলে উতলাৰ পিছত এয়া মায়ে ভাতকেইটা বাঢ়ি দিছে বঢ়াৰ পিছত এইফালে মাংস উতলি আছে দেখিছেনে তাৰপিছত এয়া জেঠাই মাংস বাঢ়ি দিব লৈছে আৰু বাটিত যিহেতু আমি আছিলোঁ অলপ মানুহ সেইকাৰণে বাঢ়ি দিছে তাৰপিছত আমি খাই শেষ হোৱাৰ পিছত এয়া মাহঁতে ভাত খাইছে ফাইনেলি ভাত খাই আহি গ'লোঁ আৰু বহুত গৰম উঠিছে ৰাইজ কি ক'ম আৰু গতিকে অকণমান বহি লওঁ আৰু মানে আৰু গৰম উঠি গৈছে ৰাইজ তাৰপিছত গোটেইখন আমি ভাত খাই শেষ হোৱাৰ পিছত গোটেইখন আমি বহিছোঁ অলপ কথা পাতিবলৈ আৰু এইজনী খাই একদম শুই গৈছেগৈ গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ আকৌ এটা নতুন ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আহি আছোঁ আজিলৈ আহিছোঁ বাই